আমি সকলোবোৰ খাম, বেলেগক কাকো খাবলৈ নিদিওঁ। এই নীতি অতি সোনকালে বন্ধ হ'ব লাগে। আপোনাৰ এই গুণ্ডাগিৰি যে জোৰ জবস্তি কৰি মানে হেঁচা দি পেলাই যে কাম কমপ্লিট নোহোৱাকৈ, সম্পূৰ্ণ নোহোৱাকৈ তেওঁলোকে পইচা উলিয়াই দিবলৈ হেঁচা দিছে। তেওঁ বিভাগতে এনেধৰণৰ দুৰ্নীতিৰে লুটুৰি পুটুৰি হৈ থকা মানুহ আছে, যিসকলে ৰাইজৰ ধনক তেওঁলোকৰ নিজৰ ধন হিচাপে পৰিণত কৰি তেওঁলোকে লুটৰাজ আৰম্ভ কৰিছে। যোশিতা দাসৰ যিটো আত্মহত্যা, ইয়ে প্ৰমাণ কৰি দিলে যে এইখন চৰকাৰৰ কি চলি আছে। চিণ্ডিকেট আপোনাৰ কয়লাৰ পৰা ধৰি পেলাই হেৰিলৈকে চাফাৰী যিকোনো বিভাগতে চিণ্ডিকেট। আৰু এই তাইৰ আত্মহত্যাই এইটো প্ৰতিপন্ন কৰিলে যে ডিপাৰ্টমেণ্টত কি চলি আছে। আপোনাৰ এই গুণ্ডাগিৰি যে জোৰ জবস্তি কৰি মানে হেঁচা দি পেলাই যে কাম কমপ্লিট নোহোৱাকৈ, সম্পূৰ্ণ নোহোৱাকৈ তেওঁলোকে পইচা উলিয়াই দিবলৈ হেঁচা দিছে, মানসিক টৰ্চাৰ কৰি আছে, এইটো চলি আছে, আগৰ পৰা চলি আছে। এতিয়া এই কথাটো পোহৰলৈ আহিছে যোশিতা দাস আত্মহত্যা কৰাৰ কাৰণে। কিন্তু এনেধৰণৰ ঘটনাটো নিত্য নৈমিত্য হৈ আছে, ডেইলি হৈ আছে এইটো চৰকাৰৰ দিনত। কিন্তু এইটো পোহৰলৈ অহা নাছিল, কিন্তু আজি পোহৰলৈ আহি গ'ল। এইকাৰণে আমি এই তদন্ত কৰিব লাগে যে এনেকুৱা ধৰণৰ আৰু কিমান যোশিতা দাসে আত্মহত্যা কৰিব। গতিকে ইয়াৰ তদন্ত কৰি এই গোটেই ব্যৱস্থাটো ৰোধ কৰিব। বিভাগৰ চূড়ান্ত দুৰ্নীতি আৰু আচলতে জনসাধাৰণৰ সম্পদ লুটৰাজৰ যিটো এটা প্ৰতিযোগিতা চলিছে, সেই প্ৰতিযোগিতাৰ সৈতে সহাৱস্থান নকৰাৰ কাৰণে বঙাইগাঁও লোক নিৰ্মাণ বিভাগত কৰ্মৰত যোশিতা দাস নামৰ অভিযন্তাগৰাকীয়ে কেনেকৈ আত্মহনন কৰিব লগা হ'ল। তেওঁ ইতিমধ্যে ছুইচাইড নোটত এটা কথা উল্লেখ কৰিছে যে তেওঁলোকৰ বৰমূৰীয়াসকলে এটা নিৰ্মীয়মান গৃহৰ সম্পূৰ্ণ নোহোৱাকৈ তেওঁক সম্পূৰ্ণ চাৰ্টিফিকেট দি গোটেই ধনখিনি আচলতে আত্মসাৎ কৰিবৰ কাৰণে এটা সুবিধা কৰি দিবৰ কাৰণে তেওঁক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশক তেওঁ আচলতে সহযোগিতা নকৰিলে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, তেওঁ বিভাগতে এনেধৰণৰ দুৰ্নীতিৰে লুটুৰি পুটুৰি হৈ থকা মানুহ আছে, যিসকলে ৰাইজৰ ধনক তেওঁলোকৰ নিজৰ ধন হিচাপে পৰিণত কৰি তেওঁলোকে লুটৰাজ আৰম্ভ কৰিছে। মোদী ডাঙৰীয়াই কয়, কি বুলি কয়, যে না খাওঁগা না খানে দুংগা। কিন্তু এতিয়া তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে বেলেগ এটা নীতি গ্ৰহণ কৰিছে, আমি সকলোবোৰ খাম, বেলেগক কাকো খাবলৈ নিদিওঁ। এই নীতি অতি সোনকালে বন্ধ হ'ব লাগে। যোশিতা দাসে ন্যায় পাব লাগে আৰু যোশিতা দাসৰ এই হত্যাৰ বা এই আত্মহননৰ ঘটনাৰ CBI তদন্তৰ দাবী জনাই আজি আমি জিলা কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ।